নমস্কাৰ, মই লিপি মোৰ লিপি কিচেন এছএমএছ ব্লগলৈ এটা মিনি কেক লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু 2 মিনিটৰ ভিডিঅ' সম্পূৰ্ণকৈ চাব। ফাইনেলি এয়া লৈছোঁ 10 টকীয়া পেকেট অৰিঅ' বিস্কুট এটা। আৰু অৰিঅ' বিস্কুটৰ ক্ৰীমখিনি বাৰু মই নুলিয়াওঁ, এইখিনি ক্ৰীমখিনি থাকিব দিম। তেনেকৈ মই এইখিনি গুড়ি আনিম। এই ফাইনেলি গুড়ি আনিলোঁ। তাৰপিছত অকণমান গাখীৰ দি পেলাই এইখিনি বেটাৰ বনাই ল'ম। চাই যাওক, পটককৈ গোটেইখিনি গাখীৰ ঢালি নিদিব, নহ'লে বেছি পনীয়া হৈ যাব পাৰে। তাৰপিছত ফাইনেলি এই বেটাৰটো হৈ গ'ল মোৰ অৰিঅ' বিস্কুটৰ বেটাৰটো। তাৰপিছত এয়া অকণমান বেছি ডাঠ হৈছে বাৰু, অকণমান গাখীৰ দিম মই। আৰু এয়া লৈছোঁ ব্ৰেডৰ 3টা পিচ। আৰু পিচৰ ছাইডখিনি কাটি ল'ম। মই আগতে দেখাইছোঁ বাৰু, কাটি ল'বই লাগিব। ফাইনেলি গোটেইখিনি নেদেখাওক, জাষ্ট গোটেইবিলাক কাটি ল'ম এনেদৰে। 3টা পিচ এনেদৰে কাটি ল'লোঁ। আৰু এইফালে লৈছোঁ চুগাৰ চিৰাপ, মানে চুগাৰ চিৰাপ বনাব ৰেডি হৈছোঁ। চেনি লৈছোঁ 1 চামুচ, তাত দিছোঁ পানী। ফাইনেলি হৈ গ'ল চুগাৰ চিৰাপ। আৰু এতিয়া য'ত সজাম ব্ৰেডটো, তাত অকণমান প্ৰথমতে তলত অৰিঅ' বিস্কুটৰ পেষ্টটো লগাই দিলোঁ। তাৰপিছত এখনকৈ বিস্কুট দি গৈ থাকিম, ব্ৰেড দি গৈ থাকিম। তাৰে ওপৰত চুগাৰ চিৰাপ লগাই গৈ থাকিম। প্ৰথমতে চুগাৰ চিৰাপ লগাম, তাৰপিছত বিস্কুটৰ পেষ্টখিনি দিম। এয়া আৰু এখন ব্ৰেডেৰে এনেকৈ দিলোঁ। তাৰপিছত আৰু এইখনৰ ওপৰতো চুগাৰ চিৰাপ লগাই ল'ম। এইখনতো চুগাৰ চিৰাপ লগোৱা হৈ গ'ল। এতিয়া বিস্কুটৰ পেষ্টখিনি লগাই দিম। ফাইনেলি এইটো একেবাৰে কম সময়ৰ ভিডিঅ' হয়, সকলোৱে চাব। আৰু এইটো মিনি কেক হয় আচলতে। একেবাৰে সঁচা কথা কওঁ, একেবাৰে 5 মিনিটৰ ভিতৰতে ধুনীয়াকৈ বনাব পাৰিব। আৰু এনেকৈ চুগাৰ চিৰাপ দি পেলাই এনেকৈ বিস্কুটৰ পেষ্টখিনি লগাই দিলোঁ। আৰু এইটো হৈছে মোৰ শেষ পিচ ব্ৰেডৰ। আৰু এইফালে অকণমান ডাঠকৈ লগাব লাগিব, যিহেতু একেবাৰে ওপৰৰ হয়। আৰু ছাইডত এনেদৰে লগাই দিম মই, যিহেতু বিস্কুটৰ পেষ্ট থাকি যাব। এইটো মিনি কেক যিহেতু বনাইছোঁ মই, এইটো চাৰিওফালে লগোৱা নেদেখাম বাৰু। এয়া লগাই দিলোঁ। ছাইডবিলাক লেতেৰা হৈছে, চাফা কৰি ল'লোঁ। তাত এইখিনি ধুনীয়াকৈ সমান কৰি ল'লোঁ। এইখিনি সমান কৰি লৈ পেলাই এতিয়া সজাম এইখিনি। সজোৱাটো নিজৰ কথা, কেনেকৈ কাই সজায়। সজোৱাৰ বাবে মই কেনেকৈ কি কৰিলোঁ দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। এয়া লৈছোঁ জেম চকলেট, এপেকেট লৈছোঁ মই, যিহেতু মিনি কেক বনাইছোঁ, বহুত বেছি নালাগে বাৰু। আৰু মই এফালে এনেকৈ সজাই দিম। এয়া গোটেইখিনি এনেদৰে সজাই দিম মই এতিয়া। আৰু একেবাৰে চিম্পুল হয়, একেবাৰে মানে খাবতো ভালে লাগে বাৰু। একেবাৰে পটককৈ হৈ যোৱা কেক হয়। এবাৰ বনাই চাব, মানে সহজতে পোৱা বস্তু হয় এইবিলাক। ফাইনেলি অকণমান বিস্কুটে বনোৱা ফুল এটা সজাই দিলোঁ। এয়া মোৰ হৈ গৈছে। কেনেকুৱা হৈছে নিশ্চয় কমেণ্ট কৰি জনাব। পাৰিলে আজিয়ে ট্ৰাই কৰক ঘৰত, একেবাৰে ভালটো লাগে খাই আৰু একেবাৰে সহজ হয়। তেতিয়াহ'লে আজি মোৰ মিনি কেকটো চাই কেনেকুৱা লাগিল নিশ্চয় এটা কমেণ্ট কৰি জনাব। ভাল লাগে লাইক এটা কৰি দিব। আৰু শ্বেয়াৰ বাৰু কৰিব নালাগে, শ্বেয়াৰ কৰা ভিডিঅ' নহয়, সকলোৱে জানে বাৰু। পাৰিলে নতুন ভিডিঅ' চাইতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ আৰু বিশেষ নাই, আহিলোঁ। ধন্যবাদ।